হেল্ল' গাইজ, ৱেলকাম বেক মাই নিউ ব্লগ। তো সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। তো বহুত দিনৰ পৰা ব্লগ দিব পৰা নাছিলোঁ, কাৰণ মোৰ মানে এইকেইদিন জানেই আপোনালোকে ডেলিভাৰী বয়বিলাকৰ কিমান লোড বাঢ়ে। তো এইকেইদিন পূৰা একদম কষ্ট হৈ আছে, পূৰা একদম ৰাতিক গেলি কাম কৰিব লগা হৈ আছে। তো সেইকাৰণে সময় পোৱা নাই। তো ভাবিলোঁ আপোনালোকক অলপমান দেখাওঁ। এতিয়া আমি অফিচত গেলি যাওঁ। অফিচৰ পৰা মাল চাল লৈ আহিলোঁ, পূৰা একদম 100টা মাল লৈ আহিছোঁ। এইফালে চাব পাৰে বস্তাত এনেকৈ বান্ধি আনিছোঁ, পূৰা একদম ফুল হৈ আছে। 2টামান দিলোঁ কুলাটিত। তো এতিয়া বংশৰ আহি পালোঁ, আৰু অলপমান গ'লে বংশৰ পাম। তো এইকেইদিন বহুত কষ্ট হৈ আছে, অলপ এইখন হাত মোৰ বিষাই আছে। তো এতিয়া অলপ বংশৰত পাৰ্চেল দি লওঁ। আপোনালোকক জনালোঁ যে কিয় ভিডিঅ' দিব পৰা নাই। যেতিয়া পূজাটো শেষ হ'ব আমি ভিডিঅ' কণ্টিনিউ দিব চেষ্টা কৰিম। মানে এতিয়া অলপ ব্যস্ততো বহুত, জানেইতো আপোনালোকে পূজাৰ টাইমত কিমান লোড হয়। ওৰা তোমাৰে লাইভ দিয়া আছে, লৈছে সোমাইছে। আৰু আগতে ডেলিভাৰী দি পেলাই ভাল লাগিছিল, কাৰণ ইয়াতে গছ ধুনীয়াৰ আছিল। কিন্তু এতিয়া চাওকচোন, এই ৰাস্তাটো একদম হাইৱে হৈ গৈছে, এডালো গছ নোহোৱা হৈ গৈছে। একদম ৰাস্তাৰ কাষত ৰখা জেগা নাই, ৰ'দে ৰ'দ। প্ৰায় মোৰ 40টামান পাৰ্চেল দিয়া হ'ল। 100টা পাৰ্চেল লৈ আহিছিলোঁ। বংশৰৰ মানুহবিলাক প্ৰায় ভালেই, কাষ্টমাৰবিলাক খুব ভাল। কিন্তু মাজতে 2-এটা আছে মানে যে ৰ'দতে ৰখাই থৈ দিব, কিন্তু পাৰ্চেল খুলি কিনে চাই কিনে তাৰপিছতহে পইচা দিব। কিন্তু আমাৰ সেইটো নিয়মেই নহয়, যাতে আগেই পইচা ল'ব লাগে। কিন্তু দিওঁ, চিনাকি কাষ্টমাৰ বুলি সদায় আহোঁ যাতে। কিন্তু কিছুমানে বুজি নাপায়, আমি ৰ'দত থিয় হৈ থাকোঁ, তথাপি সিহঁতৰ টেনশ্যন নাই। আৰু মাজতে 2-এটা, আৰু প্ৰায়ভাগে ভালেই বংশৰৰ কাষ্টমাৰবিলাক, মই খুব ভাল পাওঁ। তো প্ৰায় গ'লে 40টামান। এতিয়া বৰবাৰী পাহাৰত আছোঁ, 2টা আছে, তাতে দি আহোঁ। তো এইকেইদিন পূৰা নতুন কাষ্টমাৰ সোমাইছে পূজা বুলি। তো ফোন চোনবিলাক নধৰে, ফোন কাটি দিয়ে, পাৰ্চেলবিলাক নলয়, কেঞ্চেল কৰে, বহুত কিবা কিবি। আৰু মানে কাষ্টমাৰবিলাকে ভাবে যে আমি 2-1 টকা বেছি কৰি লৈ আহোঁ, আমাৰ বহুত লাভ হয়। কিন্তু সেইটো নহয়, আমাৰ 2-1 মানে 2 টকা 3 টকা প্ৰায় এৰি দিব লগা হৈ যায়। কাৰণ 500 3 টকা, 400 3 টকা সেনেকুৱা দামবিলাকত আমি এতিয়া 100 টকা ক'ৰ পৰা খুচুৰা কৰি দিওঁ। কিন্তু প্ৰায়ভাগ মই নলওঁৱে 2-1 টকা, কিন্তু কিছুমানে বুজি নাপায় সেই কথাটো। ইয়াতে এটা পাৰ্চেল দিলোঁ। তো পিছফালে এইটো ঘৰটো চাওকচোন আপোনালোকে, কি ধুনীয়া, একদম বংশৰৰ ভাল লগা ঘৰ এইটোৱে হয়। তো এনেকুৱা যদি লাইফত এটা ঘৰ বনাব পাৰিলে হয় নহয়, ধুনীয়া। চাই লওক বাউণ্ডেৰীটো কি ধুনীয়া, এইবিলাক মোমাই তামুলী গছ। লাষ্ট পাৰ্চেলটোক কল কৰিলোঁ, অলপ ৰস বাঢ়িছে, মানে দেউতাকৰ পাৰ্চেল মানে লয় নে নলয় সুধি পেলাই কল কৰিব। তো প্ৰায় দিয়া হ'ল মোৰ, আন্ধাৰে হৈ গ'ল, একদম দিনটো কাম কৰিলোঁ। অন্যদিনাতো এনে কম পাৰ্চেল থাকিলে 2টা 2:30 বজাত ক্লিয়াৰ হৈ যায়। কিন্তু আজি বেছি পাৰ্চেল হৈ গ'ল না, সেইকাৰণে আপোনাৰ প্ৰায় 70টামান দিলোঁ, 20টামান ফিৰিলে। কালি লোৱা আছে, কেঞ্চেল আছে। তো পূজাৰ পিছততো আৰু ফিৰিব। এইকেইদিন অলপ কষ্ট হৈ আছে, সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ। তো আপোনালোকক জনালোঁ। তো ফাইনেলি আমি অফিচ আহি পালোঁ। তো বহুত ভাগত ধৰিল, একদম আন্ধাৰ হৈ গ'ল। চাওক, একদম ৰাতি, একদম আন্ধাৰ হৈ গ'ল। চাওক এইগিলা পাৰ্চেল কিমান একদম দাম লাগি পৰি আছে। এইগিলাখান চব ৰিটাৰ্ণ পাৰ্চেল, চব ৰিটাৰ্ণ যাব। তো লাষ্ট পাৰ্চেলটোত কি হ'ল, মানে মই 2 কিলোমিটাৰমান দূৰত যাব লগা হৈ গ'ল, এক্সট্ৰা মাতিলে। তো পাৰ্চেলটোৰ দাম আছিল 497 টকা। কিন্তু মোৰ খুচুৰা নাছিল কাৰণে মই বাইদেউক ক'লোঁ, বাইদেউ যে মই পাৰ্চেলটো পইচাটো মই পিছত দি দিম 3 টকাটো। নহয়, 10 টকা এখন লৈ যায়, বেলেগ এখন দোকানত 10 মিনিটমান ৰখাই কিনে খুচুৰা লৈ আহিছে। মানে ইমান খং উঠিছে, কিন্তু ক'ব নোৱাৰোঁ 3 টকাৰ কাৰণে কি আৰু। কিন্তু 3 টকাটো বহুত ডাঙৰ বস্তু, সিহঁতৰ কাৰণে উপায় নাই, কি ক'ম আৰু। দিয়ক, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।